হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি আহিছোঁ, এয়া চাওকচোন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন চাবলৈ আহিছোঁ। আৰু তাত গৈ আপোনালোকক দেখুৱাই আছোঁ কি কি আছে, কি কি নাই ভালদৰে। বলকচোন যাওঁ, মোৰ লগতে আপোনালোকক উপভোগ কৰক। বলক, দেখাই আছোঁ। আৰু আমি এতিয়া আহি আছোঁ পথাৰ, মানে শ্বৰ্টকাট আহি আছোঁ। মেইন গেটৰ ফালে আপোনালোকক ভালদৰে দেখাম। এয়া চাওক, আমি এইফালে শিবিৰ ফালে আহি আছোঁ। শ্বৰ্টকাট মেইন ৰাস্তাইদি যাবলৈ হ'লে বহুত গাড়ী মানে ব্লক কৰি থৈছে, আৰু মানে ইমানেই মানুহ মেইন ৰাস্তাইদি যাব নোৱাৰি। সেইবাবে আমি শ্বৰ্টকাট আহিছোঁ। এইফালে পূজা আৰু আমাৰ লগত আৰু 4জনী আহিছোঁ আমি। বলক, তাত গৈ আমি ধুনীয়াকৈ দেখাই আছোঁ। চুমচুমি হাই কৈ দিয়া। আৰু পপি, আজি প্ৰথম ন আমি গৈছোঁ, প্ৰথম আহিছোঁ। আৰু মানুহ চাপৰিটো অলৰেডি বহুত, আৰু ইয়াতো বহুত হৈছে, আৰু এইফালেও বহুত হৈছে। ইমান গাড়ী টি 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 মাৰিছে, কিনাই দি গৈ আছে। চাই থাকিব, তাত আমি দেখাম কি কি আছে। আৰু বহুত ডাঙৰকৈ পাতিছে, অসমৰ ভিতৰত পাতিছে। এইফালে মানুহ চক আৰু গাড়ীবিলাক চক, ইয়াতে ৰখাইছে গাড়ীবিলাক ধুনীয়াকৈ। এইফালে মানুহ আহি আছে। বাইক আহিছে, পাৰ হৈ ল। গৈ আছোঁ, আৰু এইফালে শ্বৰ্টকাট আমাৰ ঘৰডোখৰলৈকে পালোহি, চাচোন। আৰু আহি পাই গ'লোহি মেইন গেট। আৰু এইফালে মামুবাক লগ পালোঁ, হাই গৈ আৰু দেখুৱাই আছোঁ ৰ'ব মেইন গেট। হৈছে গেটখন, মেইন গেট। আৰু সোমাই ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু বহুত ধুনীয়া ধুনীয়া বস্তু পিন্ধে। আৰু গেটখন চাওক, ইমান ধুনীয়াকৈ বনাইছে। এয়া আন্ধাৰো দিছে, বতৰটো ডাৱৰীয়া কৰি আছে, সেইবাবে এয়া মানুহ চাওকচোন। আৰু এইফালে পপিয়াতে ফটো মাৰি আছে। এটি ফটো মৰাত ব্যস্ত। মেইন গেটখনত পূৰা মানুহ দিছেনে। আৰু ৰাস্তাত চাওক ইমান মানুহ। ইফালে মেইন গেটত আমি সোমাই আহিলোঁ। আৰু এইফালে চাওক মানুহ পূৰা একেবাৰে। আৰু এইখনে জয়গুৰু শংকৰ গীতা পাঠ, আৰু চাওক ইমান ডাঙৰ। এইখন চাওক ইমান ডাঙৰ। বলক, আৰু দেখুৱাই আছোঁ ধুনীয়াকৈ। আৰু এইখন চাওক ইমান ডাঙৰকৈ। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ বনাইছে। এইফালে আৰু অকণমানি ঘৰ। এইফালেও এয়া চাওক ধুনীয়াকৈ নাঙল হৈছে। পূজাই ফটো মাৰিব লৈছে। এইফালে ফুল। আৰু এইখন এখন গেট ধুনীয়াকৈ বনাইছে। এইফালে আৰু এইফালে মাছ জীয়াই থৈছে ধুনীয়াকৈ। চাওক মাছ আছে ধুনীয়াকৈ। এইফালে চাওক ইমান ধুনীয়াকৈ তাঁত লগাই থৈছে। এইফালে চাওক ধুনীয়াকৈ তাঁত লগাই থৈছে। ঘৰটি খেৰৰ ঘৰ ইমান ধুনীয়াকৈ বনাইছে। এয়া চাওক খেৰৰ ঘৰটো। আৰু এইফালে তাঁতখন বিৰাট ধুনীয়াকৈ লগাই থৈছে। এয়া আৰু এইফালে চাওক ইমান ধুনীয়াকৈ বনাইছে। এয়া খালি অলপ বোকা হৈছে দেই, ইমান মানে বৰষুণ অলপ দি আছে যে, সেইকাৰণে মাতিছে। আৰু এইটো ঘৰ চাওক ইমান ধুনীয়াকৈ খেৰৰ বনাইছে।
আৰু এইয়া দেখিছেনে মেইন পেণ্ডেলটো খেৰৰে তৈয়াৰ কৰা হৈছে আৰু মেইন গেটখনত মানে এই আগফালে যে ধুনীয়াকৈ ধান যে ওলমি আছে ধানেৰে তৈয়াৰ বিভিন্ন ধানেৰে তৈয়াৰ কৰা হৈছে ইমান ধুনীয়া আৰু মই ভিতৰলৈ সোমাই নগ'লোঁ ভিতৰটো মাজে মাজে গোটেই ধান দিয়া আছে তাত মাজে মাজে ওলমাই থোৱা আছে কিন্তু বেছি মানুহ হোৱাৰ কাৰণে নগ'লোঁ আৰু এইফালে চাওক এয়া নামঘৰ হয় ভিতৰলৈ সোমাই নগ'লোঁ বাৰু আৰু বহুত ঘূৰিবলৈ আছে বুলি ভিতৰলৈ নগ'লোঁ ইয়াৰ পৰাই মই কৃষ্ণ কৰি গুচি আহিছোঁ আৰু এতিয়া যাম আমি এইফালে ওপৰলৈ গৈ আছোঁ এইফালে ওপৰত উঠি পিনি এইফালে দলং আছে দলং পাৰ হৈ পিনি দোকান আছে মানে চব দোকান যিকোনো কাপোৰ বা মণিহাৰী বিভিন্ন ধৰণৰ দোকান আছে লগত দেখাই আছোঁ ইমানেই মানুহ মানে গৈ আছোঁ আৰু এনেকৈ ঠেলা হেঁচা এইফালে চব ইমান মানুহ পূৰা ইটো চাইডে মানে সেইফালে মিটিং চলি থাকে আৰু এইফালে চাওকচোন ধুনীয়া ধুনীয়া বস্তু অলপ ধুনীয়াকৈ দেখাই আছোঁ চব ইমান ঠেলা হেঁচা আৰু কিনাই কিনাই দোকান বহি আছে পূৰা এইফালে খোৱা বস্তু জেলপি চেলপি বনাই আছে এইফালে মানুহ একেবাৰে পোকৰ দৰে আৰু এতিয়া কি চাম আৰু এক বস্তু এইবিলাক চব ইমান ধুনীয়া ধুনীয়া আৰু দাদা এইবিলাক কেনেকৈ দাদা কেনেকৈ দাম 800 টকা এইবোৰ ইমান ধুনীয়া 800 টকা বুলি কৈছে এইফালে মানে পুতলা দোকান এইফালে কাপোৰ দোকান ভালকৈ চাবলৈ পোৱা নাই দাম মানুহ হৈছে আৰু এইফালেও বৰ ধুনীয়া ধুনীয়া দেখিছে খালি বহুত দাম কৈছে এইফালে কাপোৰ দোকান আৰু গলিয়ে গলিয়ে চব কাপোৰ দোকান মানুহ চব ইয়াৰিং আৰু এইফালেও আছে কাপোৰ দোকান কচমেটিকৰ দোকান এই চাইডত চব কাপোৰ মেখেলা চাদৰ 50-50 আৰু এইটো মই লৈছোঁ পূজা কি লৈছা মই কেকুৰা চাইছোঁ কেকুৰা তই ভাল লাগিছে ন কেইটো কি এইবিলাক 30 বোলে 30 দোকানলৈ ল'লে ভাল লাগিব লৈ ল তুমি কি লৈছা এইটো 100 টকা 300 নহ'ব নেকি 300 নহ'ব 500 টকীয়া কাপোৰ ধুনীয়া লাগিছে বহি বহি বনাই আছে গ্ৰন্থমেলা ক'ত থাকে দুজনী এইফালে বেগকেইটা চাওঁ বোলা বেগকেইটা ভাল লাগিছে ন এইফালে বৰষুণে দিব এতিয়া মানুহ চব এইফালে ফুলদানিবোৰ ধুনীয়া ধুনীয়া ওলাইছে চামগৈ এতিয়া আৰু এইফালে চব ইমান ধুনীয়া ধুনীয়া ফুলদানি খালি দাম কৰিছে আৰু এইফালে বেগ ইমান ধুনীয়া ধুনীয়া আৰু এইফালে চব টকা চব বস্তু পাইছে ইয়াত মানে অসমীয়া চব মানে বিহুৰৰ গগনা লাগেনে আপোনাক মানে বাঁহী লাগেনে ঢোল লাগেনে টকা লাগেনে আৰু ধুনীয়া কাপোৰ আনিছে কাপোৰ মিচিং কাপোৰ ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা দোকান দিছে চিলাপথাৰ চিলাপথাৰৰ পৰা আহিছে দোকান দিবলৈ আৰু ইয়াৰ চাওক ইমান ধুনীয়া ধুনীয়া কাপোৰ মণিপুৰী গ'ল্ড মণিপুৰী দোকান এয়া আৰু এইফালে ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিছে আপুনি ক'ৰ পৰা আহিছে বাইদেউ ধেমাজিৰ পৰা ধেমাজিৰ পৰা আহিছে ধুনীয়া ধুনীয়া
এতিয়া আহি আছোঁ ঘৰলৈ বৰষুণ এটুপেটু পৰিলে আৰু বেটাৰ বিহু যিহেতু থৈ আহিছোঁ ঘৰতে সেইবাবে আমি এতিয়া যাওঁ আৰু ভিডিঅ'টো ইমানতে মই সামৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেনেহ'লে বাই বাই